জনা নাছিলোঁ। লোকে এই ইয়াৰে গাঁৱৰ মানুহখিনি ক'লে তোৰ বাইদেউজনী চিৰিয়াছলি আছে বুলি ক'লে। মই আহি কিনে চাইছোঁ সঁচাকৈ চিৰিয়াছলি, একো কথা বতৰা ক'ব পৰা নাছিলে। তাৰপাছত মই এতিয়া আহি কিনে চাইছোঁ মানুহ এটাও নাই ইয়াত, ঘৰৰ মানুহো নাই, তাৰপৰা তাৰ হাজবেণ্ডো নাই। মই আহি কিনে চালোঁ ইয়াত। তাৰপাছত সেই সৰু তাৰ ছোৱালী কেইজনী আছে, দুজনী আছে, তাৰপৰা সৰু ল'ৰাটো আছিলে। সৰু ল'ৰাটো আছিলে যেতিয়া মই সুধিলোঁ কি হ'ল, তাৰমানে কথাটো কওকচোন বুলি ক'লোঁ। সৰু ল'ৰা ছোৱালী ইহঁতে কান্দিছে মোৰ ওচৰত আৰু কান্দি কিনে কৈছে যে নহয় দেউতাই 12টা বজাত ৰাতি মোক মাৰিছিলে সৰু ল'ৰাটোক, তাৰপাছত মোকো মাৰিলে। মই যেতিয়া পলাই গ'লোঁ তেতিয়া মাক মাৰিলে। মাক মাৰি কিনে যেতিয়া ৰাতিপুৱা উঠ বুলি ক'লে তেতিয়া আকৌ ৰাতিপুৱাও মাৰিলে, খুন্দিলে বোলে, মাথা চাথাই খুন্দিছে, তাৰপৰা এনেকৈ বুকুটো খুন্দিছে। সি জ্বৰত কিয়ত উঠিব পাৰিব। তাৰপাছত মই মঙলবাৰে খবৰটো পাই কিনে মই মঙলবাৰে আহিলোঁ। মঙলবাৰে চাই কিনে মই ক'লোঁ যা, তাৰ হাজবেণ্ডক ক'লোঁ যে যা লৈ যা মেডিকেল, নহ'লে কথা বেয়া হ'ব। মই নাজানো সেইটো। যেতিয়াতে মাৰিলে আমাক জনাব লাগিছিলে যে বাইদেউ কিবা এটা খং কৰিলোঁ, মই মাৰিলোঁ বুলি। বাইদেউ কিবা বেমাৰ হৈছে চাব। যদি ইহঁতে নোচোৱা হ'লে মই হ'লেও কিবা এটা কৰিব পাৰিলোঁ নহয় জানো। ইহঁতে মোকো জনোৱা নাই। তাৰপিছত মই ক'লোঁ যেতিয়া পইচা পাতি মই নিজে দিম, মেডিকেললৈ লৈ যা বুলি ক'লোঁ। তাৰপিছত ময়ো মেডিকেললৈ লৈ যা বুলি ক'লোঁ। তাৰপিছত কোনোও নাই, ঘৰৰ মানুহখিনি কোনেও নগ'লে। তাৰপিছত মই নিজে গ'লোঁ আৰু ডুমডুমালৈকে লৈ গ'লোঁ। ডেকালৈ পঠিয়াইছিলে, ডেকালৈ নচলে। ডেকায়ে কৈছে যে ইমান পেচেণ্ট গিলা পেচেণ্টটো নাচাওঁ বুলি ক'লে। তাৰপৰা ইমান লৈ যা, বেলেগ বাহিৰলৈ লৈ যা বুলি ক'লে। তাৰপিছত মই গ'লোঁ বাহিৰলৈ লৈ যাম বুলি। তাৰপিছত আকৌ চিভিলত সুমুৱাই কিনে কৈছোঁ যে ডক্টৰক সুধিলোঁ কেনেকৈ পেচেণ্টটো পূৰা চিৰিয়াছলি হৈ আছে বুলি ক'লে। তাৰপিছত এতিয়া 20-15 মিনিটমানত এম্বুলেঞ্চ আছে, লৈ যা বুলি ক'লে। কিন্তু মোৰ ভেনীয়ে নগ'লে। মই অকলে কি কৰিম, মই ছোৱালী, মই নহয় জানো, মই অকলে কি কৰিম, তাতো মতা মানুহ লাগিব। আৰু হাজবেণ্ডে নগ'লে তাৰ হাজবেণ্ডক খুজিব নহয় জানো। সেইকাৰণে মই নগ'লোঁ। তাৰপাছত সি আকৌ গাড়ীত উঠাই কিনেও লৈ আহিলে পেচেণ্টটো। মইতো একো কিহৰ কাৰণে মাৰিলোঁ, তাৰমানে ইহঁতে ৰাতি কিজানি বাইদেউ মদ খোৱা আছিলে আৰু ভেনীও মদ খোৱা আছিলে, সেনেকৈ মোক গম পাইছোঁ। মদ খোৱাৰ কাৰণে ইহঁতে দুইটা কাজিয়া লাগিলে। কি কাৰণত কাজিয়া লাগিলে সেইটো মইতো নাজানো। কিন্তু মই দূৰত আছোঁ আৰু লোকে খবৰ দিয়াৰ কাৰণে মই আহি কিনে পাইছোঁ। ল'ৰা 4টা আছে, 3টা ল'ৰা বাহিৰত থাকে আৰু এটা ল'ৰা সৰু আছে, সেইটোৱে যেনো 12-15 বছৰমান এনেকৈ হৈ আছে। তাৰপৰা ছোৱালী দুজনী সৰু আছে, সেইকেইজনী আছে। 2জনী ছোৱালী, 4টা ল'ৰা আছে। ভেনীৰ নাম জুৱেল তিৰ্কী, তাৰপৰা বাইদেউজনীৰ নাম মাৰ্গেৰিটা একা, এই ইন্দুৱাৰ।